শোণিতপুৰ জিলাৰ জামুগুৰি আদৰ পঞ্চম মিলনৰ শুক্ৰবাৰে নিশা অনুষ্ঠিত হয় কৰম উৎসৱ। আদিবাসী ৰাইজে কৃষিভিত্তিক এই কৰম উৎসৱ আঞ্চলিক ভালেকেইটা ঝুমুৰ দলে অংশগ্ৰহণ কৰে। আদিবাসীসকলৰ পৰম্পৰাগত এই কৰম উৎসৱত আঞ্চলিক সকলো শ্ৰেণীৰ ৰাইজে সহযোগিতা আগবঢ়ায়। আদিবাসী ৰাইজে এই কৃষিভিত্তিক কৰম উৎসৱ জৰিয়তে অঞ্চলটিৰ সকলো শ্ৰেণীৰ ৰাইজৰ মাজত সমন্বয় ভেটি অধিক কটকটীয়া হোৱা বুলি মন্তব্য কৰে উদ্যোক্তাসকলে। উত্তৰ নদুৱাৰ আচাৰ উদ্যোগত আৰু মিলনপুৰ ৰাইজৰ সহযোগত অনুষ্ঠিত এই তৃতীয় বাৰ্ষিক কৰম উৎসৱত অংশগ্ৰহণ কৰা আচাৰ শোণিতপুৰ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক কৃষ্ণ নায়কৰ লগতে উত্তৰ নদুৱাৰ আঞ্চলিক সমিতিৰ সভাপতি চালিম তপনৰ সহ আদিবাসী নেতৃত্বই তেওঁলোকৰ দীৰ্ঘদিনীয়া বহুকেইটা সমস্যা সমাধান হোৱাৰ বাবে অসমৰ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি মিলনপুৰ খেলপথাৰৰ এটা ৰংগমঞ্চৰ লগতে যাতায়াতৰ সুব্যৱস্থা কৰি দিবৰ বাবে উদ্যোক্তাসকলে আহ্বান জনায়। পঞ্চায়ত কৰ্তৃপক্ষক বালিগুৰিৰ পৰা ৰকিবুল ইছলামৰ ৰিপৰ্ট, নিউজ 365 নৰ্থ ইষ্ট। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যিহেতু আমি জানো চবে, যিহেতু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত যেহেতু আপোনালোকে গম পায়, যেহেতু কৰম এইটো পূজা নহয়, এটা ফেষ্টিভেল হয়, কৰম আদিবাসী জাতীয় উৎসৱ হয়, স্পষ্ট কথা। আৰু ঢেৰ সময়ত আমি দেখা পাওঁ আগতে আমাৰ যি কৰম উৎসৱখিনি গাঁৱত সীমিত হৈ আছিলে, আজি আনুষ্ঠানিকভাৱে ওলাই আহিছে। আজি গুৱাহাটীলৈকে আমি পাৰিলোঁ, দিল্লীলৈ কৰম উৎসৱ পাতিলোঁ। গতিকে কৰম ফেষ্টিভেলটো হৈছে আদিবাসী জনগোষ্ঠীৰ এটা কালচাৰ হয়, আইডেণ্টিটি হয়, পৰিচয় হয়। ই যদি ভাষা সংস্কৃতি যদি নাথাকে তেতিয়া কিন্তু জাতিৰ পৰিচয় নাথাকে। আদিবাসী জনগোষ্ঠীৰ কিন্তু পৰিচয় হৈছে কৰম উৎসৱটো পৰিচয় হয়, আমাৰ জাতিৰ কলাকৃতি সংস্কৃতি হয়। ইয়াত আমি কৰম পূজাখন আমি কৰোঁ, প্ৰাকৃতিক আমি পূজা কৰোঁ। ইয়াত কৰম পূজা বুলি নহয়, আমি প্ৰাকৃতিক আমি সেৱা কৰোঁ। আমি যেনেকৈ সূৰ্য দেৱতা কৰি আছিলে, আমাৰ প্ৰাকৃতিক জাল জামিন জৰাৰ মানুহবিলাক আমি হয়, প্ৰাকৃতিৰ লগত আমাৰ জড়িত থকা আমি হয়, আমি খিলঞ্জীয়া হয়, আপোনালোকে গম পায়। গতিকে আমি প্ৰাকৃতিৰ পৰা পূজা অৰ্চনা কৰিছোঁ, কিন্তু আমি কৰম পূজাখন আদিবাসী জনগোষ্ঠীৰ বা আদিবাসী কালচাৰ, আদিবাসী হিষ্ট্ৰী, আদিবাসী বুৰঞ্জীত আপোনালোকে ইতিহাস চাব। আদিবাসীসকল কিন্তু আদিবাসীসকলৰ কিন্তু মেইন পৰিচয় হৈছে কৰম উৎসৱ। যেনেকৈ আপোনালোক চাই বেলেগ জনগোষ্ঠীৰ বেলেগ সুকীয়া পৰিচয়, ঠিক তেনেদৰে আদিবাসীসকলৰ কিন্তু আদিবাসীৰ এখন কৰম উৎসৱ হৈছে আদিবাসী পৰিচয়। হয়, আপোনালোকে চাইছে আমাৰ যি দীৰ্ঘদিনীয়া আন্দোলন আছে, আমি আজি 26টা বছৰ সংগঠনৰ আমাৰ আন্দোলন কৰি আহি আছিলে। আমাৰ যুদ্ধবিৰোধী গৃহত থকা 5টা সংগঠনত যি আমাৰ শান্তি চুক্তি স্বাক্ষৰ হ'ল, সেইদিনা 15 তাৰিখে আমাৰ হৈছে। আমি নিশ্চিত আনন্দিত হৈছোঁ। আৰু অসম চৰকাৰক আমি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি আমাৰ শান্তি স্বাক্ষৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যি দাবীসমূহ আছিলে সেইবিলাক যাতে আমাৰ অতি শীঘ্ৰে ইমপ্লিমেণ্টেশ্যন হওক আমি বিচাৰিছোঁ আৰু ধন্যবাদ দিছোঁ। আজি কৰম ফেষ্টিভেল যেনেকৈ আমাক ছুটি দিছে তেনেকৈ দিব নালাগে, যিহেতু আমাৰ ছুটিখন দিছে, কিন্তু যি গভৰ্ণমেণ্ট হিচাপে আমাৰ যি ভাদৰ একাদশী দিনা দিছে সেইটো কিন্তু আমি সুখী হোৱা নাই। এইটো যাতে আমাৰ যেনেকৈ বিহুত যেনেকৈ উৎসৱত যেনেকৈ ছুটি ঘোষণা কৰে গভৰ্ণমেণ্টে, যে হাজিৰা দিয়ে বা কিবা দিয়ে, আজি ঠিক আমি চাই আছোঁ যে কৰম উৎসৱৰ কিন্তু ছুটি দিছে কোম্পানীবিলাকে চাহ বাগিচাৰ ক্ষেত্ৰতে, কিন্তু ছুটিৰ বিনিময়ে কিন্তু কাম কৰিব দিছে। এইটো কেনেকৈ ধৰণৰ ছুটি হৈছে? গতিকে আমি স্পষ্টকৈ ছুটি দি দিছে, এই ছুটিৰ কিন্তু বিনিময়ে গভৰ্ণমেণ্টে দায়িত্ব ল'ব লাগে আৰু এই আনুষ্ঠানিকভাৱে হ'ব লাগিব। আৰু তাৰ বিনিময়ে কাম কৰা কোন যুক্তি? আজি বিহু ছুটি দিয়ে, বিহুৰ কিন্তু হাজিৰা দিয়ে বাগানত, কিন্তু বাগানত যদি দিব পাৰে, আজি এই জাতি জনগোষ্ঠী আদিবাসীসকলৰ কৰম উৎসৱ হয়, সেইখিনিত যদি দৰমহা বা সেইদিন যদি হাজিৰা দিব নোৱাৰে, এই ছুটিটো নুবুজায়, তাৰ বিনিময়ে কাম কৰিব লগাইছোঁ। গতিকে আমি চৰকাৰক এইটো আহ্বান জনাইছোঁ, দাবী জনাইছোঁ, যেনেকৈ নেক্সট পৰৱৰ্তী সময়ত অহা দিনবোৰতে যাতে যি আমাৰ ছুটিত যি ব্যৱস্থা থাকে, যেনেকৈ বিভিন্ন হলিডেবিলাক আছে যেনেকৈ দিছে, ঠিক তেনেদৰে আজি আমাৰ উত্তৰ নদুৱাৰ আঞ্চলিকত যিখন আমাৰ কৰম উৎসৱ হৈছে, কৰম উৎসৱৰ লৈ আজি বৃহৎ অসুবিধাৰ ওপৰত ৰাইজে অতি আনন্দ দেখা পাইছোঁ। আৰু ৰাইজক আমি এই কৰম উৎসৱৰ যোগেদি আগুৱাই লৈ যাম বুলি আমি আশাবাদী। আৰু এইটো মঞ্চৰ পৰাই আমি ক'ব বিচাৰোঁ যে আজি দীৰ্ঘদিনৰ পৰা আমাৰ ইয়াত যিখিনি মিলনপুৰ ৰাইজবাসীৰ কাৰণে অসুবিধা আৰু নদুৱাৰ অঞ্চলত যিটো আমাৰ ফৰেষ্টৰ ভিতৰত আজি আমাৰ ৰাইজৰ ভিতৰত ৰাস্তাৰ যাতায়াতৰ কাৰণে আমি অসুবিধা, আৰু লগতে আজি আমাৰ বহুতখিনি অহা যোৱাৰ কাৰণে অসুবিধা, সৰু ল'ৰা ছোৱালী আমাৰ স্কুলৰ কাৰণে অহা যোৱাৰ অসুবিধা বেছিকৈ পাওঁ। সেইকাৰণে আজি আমি অৱগত কৰাইছোঁ পঞ্চায়তৰ নেতৃত্বত আৰু আমাৰ ক্ষতি সমষ্টিৰ বিধায়ক মহোদয়ক যে আমাৰ যিকেইটা
অসুবিধা আছে সেই অসুবিধাকেইটাক আমাক অতি সোনকালে সম্পূৰ্ণ কৰি দিব বুলি আমি আশা ৰাখিছোঁ।